এজেণ্ডা আছে সেই এজেণ্ডাটো ৰাইজৰ ওপৰত আগত দাঙি ধৰক চুক্তিখন লৈ পেলাই বেছি বিশ্লেষণ কৰি আৰু তেখেতসকলৰ একো লাভ নহয় এতিয়া বিটিআৰ অঞ্চলৰ 35 লাখ মানুহে বিচাৰিছে UPPL কি এজেণ্ডা লৈ পেলাই ইলেকশ্যনত আহিছে BPF কি এজেণ্ডা লৈ ইলেকশ্যনত আহিছে GSP কি এজেণ্ডা লৈ ইলেকশ্যনত আহিছে আৰু যোৱা 10-15 বছৰত কোনে শাসনত আছিলে কি কাম কৰিছে কৰা নাই ইয়াৰ ওপৰত ৰাইজে বিশ্লেষণ কৰা শেষ হৈ গৈছে অলৰেডি ৰাইজে ডিচিশ্যন লৈছে আজি কিবা চুক্তিক টানি আনি কিবা ক'লে এই চুক্তিক লৈ পেলাই ৰাইজে ইমান আজি তেনেকা মানে চিন্তা কৰা নাই চিন্তা যিদিনা চুক্তি হৈছে সিদিনা ৰাইজে গম পাই গৈছে কি আমি 3খনকৈ ইউনিভাৰ্চিটি পাইছোঁ NIT পাইছোঁ 2খনকৈ মেডিকেল কলেজ পাইছোঁ ডাইৰেক্ট ফাণ্ডিং আমাৰ ইয়াত আহিব NDBৰ কেডাৰবিলাক ঘৰত আহিব পৰা হ'ল কেছবিলাক উইথড্ৰ হ'ব লাহে লাহে এই সব কথাখিনি ৰাইজে অলৰেডি গম পাই গৈছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে ইয়াত 1500 কোটি টকা দিয়া হৈছে আৰু বহুত ইয়াত মানে ভাল অনুষ্ঠান প্ৰতিষ্ঠান হ'ব এই কথাবিলাক সবে গম পাই গৈছে আৰু এতিয়া ৰাইজে এই চুক্তিটো লৈ পেলাই বহুত বেছি ব্যস্ত হৈ থকা নাই এতিয়া মানুহে ব্যস্ত হৈছে কি পৰিৱৰ্তন লাগে যেনেকৈ নহওক আমাক পৰিৱৰ্তন আনিব লাগে শান্তি স্থাপন কৰিব লাগে সকলোকে নিৰাপত্তা দিব লাগে আৰু উন্নয়নৰ কাম কৰিব লাগে আৰু অহা প্ৰজন্মই যাতে এই অঞ্চলত থাকি বিশ্বৰ নাগৰিক হ'ব পাৰে তেনেকুৱা ধৰণৰ কিছুমান আঁচনি আছে যদি কওক যে এমপ্লয়মেণ্টৰ আঁচনি ইকনমিক গ্ৰোথৰ কাৰণে আঁচনি ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে আঁচনি ইউথসকলৰ কাৰণে কিবা ভাল আঁচনি ষ্টুডেণ্টসকলৰ কাৰণে কিবা ভাল আঁচনি যদি আছে যদি তেখেতসকলে কওক আমি UPPL এটা ডাঙৰ ভিজন লৈ পেলাই ইলেকশ্যনত নামিছোঁ তেখেতসকলৰ কোনো ভিজন নাই মিছন নাই এই কাৰণে এনেকুৱা এটা বকা চিটোৱা ৰাজনীতি কৰি আছে আৰু ইয়াৰ দ্বাৰা একো লাভ নহয় আৰু যিটো মানে তেখেতসকলে সাম্প্ৰদায়িক কথাবিলাক কৈ আছে এইটো বন্ধ কৰিব লাগে হিংসাৰ কথা কৈ আছে এইটো বন্ধ কৰিব লাগে আৰু মই ভাৰত চৰকাৰৰ গৃহ বিভাগক অসম চৰকাৰৰ গৃহ বিভাগ এই কথাবিলাক যে কৈ আছে ইয়াৰ ওপৰত দৃষ্টি ৰাখিবলৈ মই আহ্বান কৰিছোঁ কাৰণ যোৱা সময়তো তেনেকুৱা কিছুমান এলিমেণ্টছৰ কাৰণে ইয়াত বহুত ভাইলেঞ্চ হৈ গৈছে গতিকে সেই এলিমেণ্টছবিলাক বা যোন মানুহবিলাকে তেনেকুৱা মন্তব্য কৰিব তেখেতসকলক যাতে তেখেতসকলে ষ্ট্ৰং এটা নজৰ ৰাখে মই এইটো আহ্বান কৰিছোঁ কিমান আশা কৰিছে ৰাইজৰ মাজত ঢৌ এটা হৈছে পৰিৱৰ্তন লাগে আমাক এবছলুট মেজৰিটি লৈ পেলাই UPPL চৰকাৰ বনাব কিন্তু আমি কৈ আছোঁ কি আমাৰ যিটো লাইক মাইণ্ডেড বা কোনোবা তেনেকুৱাই মানে 35 লাখ জনসাধাৰণৰ আগুৱাই যোৱাটো বিচাৰে তেনেকুৱা দল সংগঠন যদি আগুৱাই আহে আমি একেলগে চৰকাৰ বনাম কিন্তু UPPL আজিৰ তাৰিখত এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ বনাব পৰা কেপাচিটি কিবা পজিশ্যনত আহি গৈছে আৰু যোৱাকালি হাগ্ৰামা মহিলা ডাঙৰীয়ে কৈছে কি আমি 40খন আসন পাম তেখেতে 40খনত কণ্টেষ্টে কৰা নাই আৰু মোক কৈছে তেখেতে মানে তেখেত ৰঙিয়াৰ মানুহ কোনো BTCৰ গাঁও চাও নাজানে তেখেতে মোক ৰঙিয়াৰ মানুহ কোৱাটো বাদ দিয়ক তেখেতে নিজে মুৰব্বী হৈ পেলাই প্ৰেছিডেণ্ট হৈ কেইজন কণ্টেষ্ট কৰিছে সেইটোৱে মনত নাই গতিকে এতিয়া হাগ্ৰামা মহিলাৰ ডাঙৰীয়া সপোনত আছে সপোনৰ দুনিয়াত আছে আৰু সপোনৰ দুনিয়াত যি মানুহবিলাক থাকে তেখেতসকলক যদি নিৰ্বাচিত কৰি মানে পাৱাৰ বহায় তো ৰাইজৰ মানে এটা ক্ষতি হ'ব এইটোকে মই ৰাইজক সকীয়াই দিছোঁ 37 দিছে আৰু কৈছে মানে UPPL BJP 0 পাব কি ক'ব 0ৰ আগৰ ফালে লাগিব না 0ৰ আগৰ ফালে যদি 2 লাগি যায় 20 হ'ব 3 লাগি যায় 30 হ'ব গতিকে তেখেতে পিছৰটো কৈছে আগৰ সংখ্যাটো কোৱা নাই গতিকে 0ৰ আগৰ ফালে কাৰোবাৰ তাত 1 লাগিব 2 লাগিব 3 লাগিব এইটোহে তেখেতে ভয় কৰি আছে গতিকে তেখেতৰটো 0ৰ পিছফালে কি লাগে আমি নাজানো কিন্তু 0ৰ আগৰ ফালে আমাৰ সংখ্যাবিলাক আছে এইটো মানে পিছত ৰিজাল্ট ওলালে ৰাইজে দেখিবলৈ পাব দাদা আৰু কি ক'ব যে ৰঞ্জিত দাস লগত হল মানে এলায়েন্স হল এই কথাও কৈছে হাগ্ৰামা মহিলাৰ কি ক'ব হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ এটা কি আছে বহুত ভয় আছে যেতিয়া কংগ্ৰেছত আছিল তেখেতে তেতিয়া কংগ্ৰেছৰ প্ৰেছিডেণ্টবিলাকৰ লগত তেখেতৰ বেয়া আছিল যেতিয়া মানে অঞ্জন দত্ত ডাঙৰীয়া আজি নাই তেখেতৰ লগত বেয়া আছিল যেতিয়া ভুৱনেশ্বৰ কলিতা সভাপতি হ'ল তেখেতৰ লগত বেয়া আছিল যোনে মানে প্ৰেছিডেণ্ট হয় তাৰ লগত বেয়া হয় আৰু BJPতো তেখেতৰ এতিয়া ৰঞ্জিত দাস ডাঙৰীয়া প্ৰেছিডেণ্ট তেখেতৰ লগত বেয়া কিন্তু মুখ্যমন্ত্ৰী ছাৰে ভাল কাৰণ মুখ্যমন্ত্ৰী ছাৰে পইচা দিয়ে পাৰ্টি প্ৰেছিডেণ্টটো পইচা দিব নোৱাৰে তো সেইকাৰণে বেয়া ইফালে কংগ্ৰেছৰ দিনতো তৰুণ গগৈ ছাৰ ভাল আছিল কাৰণ তৰুণ গগৈ ছাৰ চিফ মিনিষ্টাৰ পইচা দিয়ে তেখেতক প্ৰেছিডেণ্টবিলাকতো পইচা দিব নোৱাৰে হাগ্ৰামাৰ এইবিলাকৰ লগত একো মতলব নাই কোন মানে ৰঞ্জিত দাস কি কৈছে কোন মানে ভুৱনেশ্বৰ কলিতা কোনে কৈছে কোন কি কৈছে তেখেতে এনে কথাবিলাক কয় তেখেতৰ পইচাৰ লগত মতলব যোনে পইচা দিয়ে তাৰ লগত ভাল আৰু সেইকাৰণে তেখেতে কৈছে যে সৰ্বানন্দ সোণোৱাল পুনৰ মানে মুখ্যমন্ত্ৰী হ'ব বুলি কৈছিলে ইয়াৰ ধাণ্ডাটো বেলেগ একো নহয় তেখেতক পইচা লাগে এনেকুৱা যদি কথাটো কৈ দিয়ে তেখেতক আৰু মানে 100 কোটি টকা বেছি দিব 200 কোটি টকা বেছি দিব বেলেগত একো ধাণ্ডা নাই তাৰ অলপ পিছতে সি কৈ দিছে মই সুবিধাবাদী মানুহ যোনে আহে তাৰ লগতে মই যাম
গতিকে আজি হাগ্ৰামাৰ যিটো চৰিত্ৰ হাগ্ৰামা ডাঙৰীয়া যি চৰিত্ৰ চবেই গম পায় সেইটো লৈ পেলাই ইমান টাইম পাছ কৰিব নালাগে এতিয়া কৰোণা ভাইৰাছৰ পৰা আমি চবেই উদ্ধাৰ হ'ব লাগে সমাজখন মানে আগুৱাই যাব লাগে এই কামবিলাক চবেই মিলি কৰিব লাগে চালাকাটিটো কি কৰিব দাদা চালাকাটিৰ কাৰণে আমাৰ এটা কমিটি আছে এই কমিটিয়ে এইটো অবজাৰ্ভ কৰি আছে এইটো মানে তেখেতসকলে এটা প্ৰচিডিউৰ লৈ পেলাই আগবাঢ়ি আছে আৰু সেইটো 2 এদিনতে হয়তো এইটো ক্লিয়াৰ হৈ যাব ইলেকশ্যন কেতিয়া হোৱাটো হয় যিহেতু চালাকাটি বা আকৌ নটিফিকেশ্যন দিছে চাওক ইলেকশ্যন কমিশ্যনে আমাক কৈছিলে কি বিহাৰক লৈ পেলাই যিটো গাইডলাইন আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনে যিটো ওলাব ইয়াৰ ওপৰত বেছ কৰি পেলাই বেলেগ বেলেগ ষ্টেটবিলাকতো হ'ব গতিকে বিহাৰৰ গাইডলাইনছটো ওলাই গ'ল তো সেই হিচাপে আজি অসমতো আমাৰ যিখিনি ইলেকশ্যন আছে অকল আমাৰ BTC ইয়াতে আছে এইটো নহয় বেলেগ বেলেগ কাউন্সিলৰ ইলেকশ্যন আছে বিভিন্ন ইলেকশ্যন আছে এই ইলেকশ্যনবিলাক এতিয়া সেই গাইডলাইনটো ফ'ল' কৰি হয়তো তেখেতসকলে লাহে লাহে কৰিব আমি এইটোৱে বিচাৰিছোঁ যে আজি যদি চিটুৱেশ্যনটো মেনেজেবল হৈছে তো তাৎক্ষণিকভাৱে ইলেকশ্যনটো কৰিব লাগে আৰু মেনেজেবল হোৱা নাই যদি সেইটো কেনেকৈ মানে গাইডলাইনটো ফ'ল' কৰিব পাৰে সেইটো মানে চৰকাৰে চাব লাগে আমি বিচাৰিছোঁ যে নিৰ্বাচনটো যিমান পাৰে সোনকালে হওক কাৰণ ৰাইজৰ বহুত কষ্ট হৈছে 6 মাহ 7 মাহ ধৰি চবেই অপেক্ষা কৰি আছে গতিকে চবেই বিচাৰিছে কি নিৰ্বাচনটো হওক এইকাৰণে অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগে যেতিয়াই মানে পৰিৱেশটো ভাল হয় ইলেকশ্যনটো পাতিবৰ কাৰণে আহ্বান কৰিছোঁ অঞ্জলি দিমাৰী নিউ এণ্ট্ৰি মাৰিলে পলিটিক্সত কি ক'ব আপুনি মই বেষ্ট অফ লাক দিছোঁ বাইদেউক বহুত বছৰ জাতীয় জীৱনত বিভিন্ন দল সংগঠন বিশেষকৈ বৈজৱত থাকি তেখেতে কাম কৰিলে বিভিন্ন মেল মিটিং কৰিলে নেশ্যনেল ইণ্টাৰনেশ্যনেল আজি আহি পেলাই পলিটিক্স কৰিব আহিছে এইটো মানে ভাল কথা সমাজত তেখেতৰো বহুত দায়িত্ব আছে দায়িত্ব পালন কৰক শান্তি প্ৰতিষ্ঠা কৰা উন্নয়ন কৰা BTR চুক্তি ৰূপায়ণ কৰা বহুত কাম আছে সেই কামবিলাক আজি হয়তো কৰিম বুলি পেলাই BPFত গৈছে ইফালে BPFৰ মুৰব্বীজনে BTR চুক্তিটো ৰূপায়ণ হ'বলৈ নিদিয়ে গতিকে ইয়াৰ মাজত থাকি ৰাজনীতিটো কেনেকৈ চলাই নিব এইটো বাইদেউৰ ওপৰত নিৰ্ভৰ কৰিব মই বাইদেউক বেষ্ট অফ লাক দিছোঁ লাষ্টলি যে BTC যে চাকৰি কৰাসকলে যে কেছ দিছিল এইটো উইথড্ৰ কৰা বিচাৰিছে কি ক'ব লাষ্ট নাই সেইটো মানে যিটো হৈছে যিবিলাক ইলিগেল যিটো চাকৰি লৈছে আৰু সেইটো বিশেষকৈ মানে এই 2019-20 এই টাইমত আৰু বিশেষকৈ ইলেকশ্যনৰ ঘোষণা কৰাৰ পিছতো কিছুমান এপইণ্টমেণ্ট তেখেতসকলে দিলে সেইখিনিৰ ওপৰতহে মানে কেছটো মানে ষ্ট্ৰেছ কৰা হৈছে কিন্তু যিসকলে 2005 পৰা 2015-16লৈকে চাকৰি পাইছে তেখেতসকলৰ ওপৰত কোনো প্ৰেছাৰ বা তেনেকুৱা দিয়া হোৱা নাই আৰু যিটো কেছ দিছে এই কেছৰ ওপৰত আমিও চোৱা চিতা কৰি আছোঁ কাৰণ পাৰ্টিৰ এইটো মানে কেবিনেট ডিচিশ্যন নাছিলে তো সেই হিচাপে আমি এইটো চোৱা চিতা কৰি আছোঁ আৰু আমি ইয়াৰ ওপৰত ডিচিশ্যন ল'ম